हेलो दोस्तों गुड मर्निंग এতিয়া বাইছে ৰাতিপুৱা 7টা আৰু মই 7টা বজাত গৈ পেলাই পুখুৰীৰ পৰা গৈ পেলাই মই মেটেকা বিচাৰি আনিলো আৰু চক মেটেকা দি মই কি কৰো তো আপোনাক আজি দেখুৱাম চাওক মই মেটেকা লৈ আহিলো আৰু মেটেকাখিনি এতিয়া ধুই এ দি আছো আৰু মাছ চাওক আপোনাৰ এই চাওক ইয়াত উঠে মাছখিনি ইয়াত আছে এইও চাওক কেনেকা জুপি আছে কিনে ইয়াত কমো আগতো কৈছো মই আপোনাক 500 পিছৰ ওপৰত আছে এতিয়া আৰু আনিছো আজি আৰু ইয়াত চাওক হেই বুলিছে মাছ ইয়াত আছে আৰু মই মেটেকা দি আছো চাই থাকক আপোনালোকে মেটেকাখিনি এনেকে ধুই ইয়াত পটাছ পানী আছে পটাছ পানী ধুই এনেকে মই দি থাকো মেটেকাখন আৰু মই পানী চেঞ্জ কৰিছো পৰহি দিনা তো আপোনালোকে সব আপোনালোকে ঘৰত বনাব পাৰে এনেকে বিৰাট সুন্দৰ এটা হেৰি মাছখিনি ডাঙৰ হৈছে দিয়কচোন এতিয়া মই গোটেই মেটেকাৰে বস্তুটো ঢাকি দিম ঢাকি দিলে কিয় মাছটো জপিয়ালো যাতে পৰি নাযায় আৰু ইহঁতৰ এটা কিয় থকা ঠাই এটা হৈছে আৰু আমি যেনেকৈ ঘৰত থাকোঁ ইহঁত এতিয়া ঘৰ এটা নিচিনা হৈছে এইবোৰৰ ভিতৰত সোমাই থাকিব এতিয়া মাছখিনি আৰু ইয়াত কাৱৈ মাছ আৰু শিঙি মাছ আছে তো আপোনালোকৰ ঘৰত বনাব এনেকৈ আৰু যদি কিবা অসুবিধা হয় মোৰ লগত কণ্টেক্ট কৰিব মই আপোনাক কৈ দিম কেনেকৈ কি কৰিব লাগে এয়া চাওক মই এইটো এটা গোলকৈ ৰাউণ্ডকৈ এটা প্লাষ্টিকৰ মানে বাকেট এটা আছিল বাকেটটো কাটি পেলাই এনেকৈ মাজত দি দিছোঁ আৰু গোটেই চাৰিওফালে মানে আপোনাৰ মেটেকা আছে চাওক মাজত মাছটো চাই থাকিব পাৰোঁ পানীটো লেতেৰা হৈছে নে কি হৈছে এইটো চাই থাকিব পাৰোঁ আৰু দানা ইয়াতে দিওঁ মই দানা ইয়াত দিলে খাই থাকে ধুনীয়াকৈ আৰু মাছখিনি ধুনীয়াকৈ দেখা পোৱা গৈ থাকে আৰু এইখিনি চাওক মাছ ইমান ধুনীয়াকৈ আছে ইয়াৰ ভিতৰত এই চাওক মই চাওঁ কালি আকৌ যাম চাগে মাছৰ পোনা আনিবলৈ যদি মোৰ লগত কোনোবা যায় মোক ফোন কৰিব যাম পুৱাতে যাম কিন্তু একদম 5টা 5:30 বজাতে যাম তো কোনোবা যদি যায় মোক ফোন কৰিব যাম আৰু এই চাওক ইমান এতিয়া মই জাল দি পেলাই ঢাকি থোৱা নাই যেতিয়া অলপ এৰি দিছোঁ এতিয়া যদি পৰে এতিয়া গম পাম যেতিয়া জাপ মাৰে নে নামাৰে চাম আৰু সেইকাৰণে মই জালটো খুলি দিছোঁ ওপৰৰ জালটো আৰু এতিয়ালৈকে মোটামুটি এমাহ হোৱা নাই আৰু চাওঁচোন কিমান দিন থাকে এনেকৈ যদি এনেকৈ ভালদৰে থাকে আৰু পিছত আৰু আনিম